আৰু ইহঁতে খাব পাব আৰু যোন কাৰেণ্ট লগাব আহিব তেতিয়া আমি কৰিম ঘৰে ঘৰে বাৰিষাৰ বতৰ বুলি ক'লেই পাহাৰত বসবাস কৰাটো বহুত কঠিন হৈ পৰে কিয় বুলি ক'লে না কাৰোবাৰ ঘৰ কহিব বা কাৰোবাৰ ঘৰত মাটি পৰিলে বুলি শুনা পাব তাতে আকৌ সকলো ৰাইজে ওলাই আহিব লাগে আৰু আজি আমাৰ এনেকুৱা ডাঙৰ ঘটনা এটা হ'বলৈ ধৰিছিলে যে আমাৰ এই কাৰেণ্টৰ পষ্ট পৰি কাৰোবাৰ ঘৰত পৰাহেঁতেন বহুত অঘটন হ'লে হয় এইকাৰণে এই হিচাপে আমি ৰাইজে সকলোৱে একেলগ হৈ ওলাই আহি আমি এই কাৰেণ্টৰ পষ্ট আকৌ পুনৰ উঠোৱাত আমি একেলগ হৈ লাগিলোঁ ৰাইজৰ সকলো কাম শেষ কৰি মেলি আমি কেইজনমান বন্ধুৱে আমি ৰাতি এসাঁজ একেলগে খাবলৈ আমি প্ৰস্তুতি চলাইছোঁ এই আমাৰ মাংস কাটি আছে এতিয়া এই কলপাত লৈ আছে মানে কি আৰু এইটো কেইটা মুৰ্গী মাৰিছিলি বাৰিষাৰ বতৰ এই বতৰত কি হ'ল আমাৰ এনেহেন কথা দেচোন বাৰু বুলি ক'লে আহোম নিচিনাকৈ পাৰ্থক্য আছে চাবলৈ আটাই কম হ'ল আমাৰ এতিয়া কাটা মাৰা শেষ হ'ল এতিয়া বনোৱা আৰম্ভ হ'ব ন বনোৱা আৰম্ভ হ'ব আমাৰ এইটো মিচিঙৰ পিঠামণি বুলি কয় পিঠামণিৰ লগত যিটো বনাম নহয় একবাৰ খালে 10 বাৰ খাব নোৱাৰে আমাৰ ৰেডি হ'ল এতিয়া মাংস এতিয়া বনাবলৈ ৰেডি হৈ গ'ল আকৌ আমি চমজাই দিলোঁ মালিকক এতিয়া লৈ গৈছোঁ ভিতৰলৈ এতিয়া বনাম এতিয়া আকৌ সেয়া লাহে লাহে ৰেডি হৈছে এয়া এজন আকৌ আমাৰ নতুন আলহী মানে কামবোৰ আমাৰ এই মানুহজন এতিয়া আহিছে বেচেৰাটোক মানে এতিয়া আকৌ এই বনাবলৈ ৰেডি হৈ গ'ল এতিয়া জলকীয়া কাটি উঠি ৰেডি হ'ল তেল দিলোঁ কেৰাহীত এতিয়া এই মাংস এয়া বনাবলৈ ৰেডি হ'ল এয়া মাছ এতিয়া ফ্ৰাই কৰি আছে এতিয়া এই ইয়াতো মাছে চাই মাছে গ্লাছ মানে ইয়াতে আমি খাম সকলো মিলি পেলাই চিটাং ৱইং মানে যিটো পিঠাগুড়ি দি বনাই চব্জি এইটো আপোনালোকেতো খাইছেনে নাই নিশ্চয় এইটো বহুত মানে প্ৰিয় খাদ্য বুলি ক'ব লাগিব এয়া এতিয়া ৰেডি হৈছে বনাবলৈ ৰেডি হৈ গ'ল কাৰিকৰ আহিছে এই কাৰিকৰজনক এইজন মানুহ এই চুলি তুলি নাই কিন্তু হ'লে আৰু কিবা মানে ভাল লাগে ভাল লাগে আৰু এতিয়া আয়াৰ কৰিলোঁ এতিয়া ৰিচেণ্ট এতিয়া আহি পালে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বনা ভালকৈ আমাৰ ভালকৈ খোৱা আৰু এইয়া আমাৰ এই আৰু এটা আমাৰ ছেকেণ্ড ৰান্ধনি এই ৰান্ধনিজন এতিয়া বনাব এয়া মাছ দেখুৱাই দিয়া আকৌ মাছ হৈছে এইয়া মাছ ভাজি ধুনীয়া ভাজিছে মানে মাংস এতিয়া লোকেল মুৰ্গী এটা বনাবলৈ এতিয়া ৰেডি কৰিছে পিঁয়াজ দিলে কেৰাহীত এতিয়া অলপ দিব অলপ বেলেগ ইয়াত বনাই আছিলোঁ খাই ভাল লাগে সেইকাৰণে ইয়াততো আমি বহুত দিন খাইছিলোঁ যদিও আৰু দিয়ে মানুহজন এতিয়া স্মাইল কৰি তেওঁ বনাই আছে কি মিঠা কি ধুনীয়া এয়া বনাওক এতিয়া আপোনালোকক দেখুৱাম অলপ বনাই শেষ হোৱাৰ পিছত এয়া ৰেডি হ'ল এতিয়া মাংস লগাব পিছত এয়া মাংস এইফালে ৰেডি হৈ আছে এয়া লোকেল ঘৰে হয় এয়া পিয়ৰ মানে লোকেল আৰু বনাওক দেই ভালকৈ বনাওক খাওঁতে টেষ্টি পাব লাগিব গোটেই ৰখি আছোঁ আমি
যিহেতু গুৱাহাটীত আমাৰ এই চিষ্টেম নাই, চিষ্টেম মানে কি আৰু গাঁৱত যেনেকৈ দেখি আছে বা আমাৰ কিপাৰ বুলি কয়, কিপাৰ হয় নহয়, সেইটো তাতে নোপোৱাৰ কাৰণে আমি এতিয়া এই ৰাস্তাতে ধামাকা পাতি হ'ব যেন লাগিছে। আমাৰ লগ বন্ধু ৰখি আছে ইয়াতে, মানে লোকেল কুকুৰা আজি খাম বুলি পুৰা ফূৰ্তিত আছে আৰু ইহঁতে খাব পাব আৰু কাৰেণ্ট লগাব আহিব তেতিয়া আমি ঘৰে ঘৰে আমি তাৰমানে এইফালে আমাৰ কিল্লাত হয়, এইফালে ভিতৰত তিনজন বা চাৰিজন কালেক্ট চুলি তুলি এতিয়া নাইকিয়া হৈ গৈছে, বহুত টেনশ্যন লাইনো নাই, লাইন কাটি মানে চৰকাৰী মাষ্টাৰ কাটি আছে, কিন্তু মানে চৰকাৰে কেতিয়া হ'ব বুলি কৈছে, টেনশ্যন লৈ আছে চৰকাৰে। আজিকালি লগালে ভাল হ'ব কি সঁচা এইবোৰ চৰকাৰ আমি দিয়া নাই। কিন্তু আৰু এজন আছে এইফালে আমাৰ লাইনমেন, কিল্লাক লাইনমেন, কাৰেণ্টৰ শ্বৰ্টত গোটেই চুলি পকি গৈছে। অ' আচ্ছা, হয় নেকি? মানে কাই গোটেই চুলি পকি গৈছে, কাৰেণ্টে শ্বৰ্ট কাই হয় না? আজি মেইন মানে কিবা মোৰ সুখৰ বিষয়টো এনেকুৱা হৈছে, মানে ইয়াত গোটেইকেইটা ভিতৰকেইটা আহিছে, আমি এইটো কাৰণে বহুত ভাল লাগিছে। ভিতৰকেইটা গোটেই এইটো ভিতৰত প্ৰায়তাত ইয়াক মানে আৰু আন এটা নাম আছে জামালা, এইফালে ভিতৰ জিতেন, ডিংলাং, জোনাই, আৰু ইয়াৰ নাম এটা আছে এক্সট্ৰা নাম এটা আছে গোলাম, আৰু এইফালে এটা ভাস্কৰ পেগু, আৰু বাছৰ বেগুৰ আৰু এক্সট্ৰা নাম হৈছে কিল্লাক, আৰু এইফালে মিষ্টাৰ ৰাজু, আৰু ইয়াৰ এক্সট্ৰা নাম এটা আছে নিহিৰাম। হেল্ল' গাইজ, লাইক কমেণ্ট কৰিবা দেই, নাপাহৰিবা। বহুত ভাল লাগিছে দেই আজি ধামাকাটো। আৰু এজন থাকি গ'ল, কিন্তু মোৰ অলপ চেহেৰাটো দেখুৱাব মন যায় আৰু মানে এই মানে কি ক'ম আৰু এতিয়া বহুত দুখৰ বিষয়। এতিয়া কেমেৰা ধৰা মানুহ নাই, এইবিলাক চব মানে অলপ মানে নৰ্মেলি মানুহে আছে, এইবিলাক মানে ইমান এইবিলাকৰ এক্সপাৰ্ট নহয় তাৰমানে। এতিয়া এই মানে কি ক'ম আৰু মানুহবিলাক চেহেৰা দেখাওঁতে মোৰ চেহেৰা নোলোৱা হৈ যায়। অলপ দেখুৱাই দিলোঁ গাইজ, বেয়া নাপাব। অ'কে আমি এতিয়া আকৌ অলপ বনাব দিছোঁ, খাওঁতে অলপ আপোনালোক দেখুৱাই দিম। এই আকৌ ঘূৰাই কিল্লাকে দেখুৱাইছোঁ আৰু এনেকৈ ধেমালি কৰি থাকোঁতে আমাৰ খাদ্য ৰেডি হ'ল। বলক আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এয়া ৰেডি হ'ল, ধুনীয়া ৰেচিপি বনালে আজি। আমি এতিয়া খোৱা আৰম্ভ কৰিছোঁ। এই গেদাৰ ভাৱ এটা আছে, মিহিৰাম পানী খাইছে, কিবা কিবি খাইছে। সেয়া আমি ধুনীয়া বনাইছে, খাই কেনেকুৱা লাগিছে? একদম বঢ়িয়া। ইয়াতে ক'তো নাপায়, অসমত হ'ল, অসমত ঘূৰিব আপোনালোকে চব্জি ইয়াতে ভাল খানা ক'তো নাপায়। চাউল পোৱালিটো বনাইছে আমাৰ। এয়া কি বনাইছে? সৰু চাউল পোৱালি। অ' চাউল পোৱালিটো বনাইছে না? চাউল পোৱালি চব্জি লোকেল মুৰ্গীৰ লগত বহুত ভাল লাগে আৰু। বা হয় না? চাউল পোৱালিটো আৰু তাৰ লগত দুটামান দালি দিছে, মজা লাগে খাই পেলাই। খাই চাবি আপোনালোকে মিচিং চব্জি, ভাল লাগিব না? ভাল লাগিব লোকেল মুৰ্গীৰ লগত। এতিয়া আমি আৰম্ভ কৰি দিওঁ, এতিয়া খাওঁ কেনেকৈ লাগিব চাওঁ। টেষ্টি, ইয়ামি ভাল লাগিছে ন? তাৰে লগত আমি লাল চাহটো অলপ ইউজ কৰোঁ দেই। বঢ়িয়া, মস্তি লাগিছে বাবু। মজা কি লাগছে? পাইছি না? কথা ক'ব না ৰাতি বহুত হ'ল, দিনৰ দিন আজি কাম কৰিলোঁ। কাম কৰি আমি অলপ এতিয়া ভাত পানী খাই মেলি এতিয়া